ভেবেলা শুনিছনে এইফালে আহাচোন কি হলো ইমান যে তেটো ফালি আছে নহয় অ' বুজিছা মই কথা এটা ভাবিছোঁ আমাৰ বাবাটো ডাঙৰ হ'ল নহয় তাক বিয়াখন পাতি দিয়াৰ কথা ভাবিছোঁ কি ইমান সোনকালে আপুনি মানে আগতীয়াকৈ এইবিলাক ভাবি থৈছে ন অন্ততঃ মোৰ লগত আলোচনাটো কৰিব লাগে আৰে তুমি কি কোৱা হে এতিয়া মই কথাটো ভাবিছোঁ কাৰণে তোমাক জনাইছোঁ আগতীয়াকৈ এইবিলাক মই চিন্তা কৰি থকা নাই বুজিছা আলোচনাটো কৰিবৰ কাৰণেতো তোমাক মাতিছোঁ মই কথাই প্ৰতি যুক্তি লগাই লগাই মোৰ লগত তৰ্ক কৰাহে চৰি বেয়া নাপাব মই ভাবিছিলোঁ আপুনি এইবিলাক কথা একেবাৰে সিদ্ধান্তই কৰিলে বা অকলে অকলে মোক নজনোৱাকৈ আপুনিতো কিছুমান সিদ্ধান্ত মোক নজনাকৈ কৰে ন সেইকাৰণেহে তেনেকৈ কৈছিলোঁ বেয়া নাপাব হ'ব একো নাই বাদ দিয়া পিছে মোৰ কথাখিনি শুনিবানে নে আলোচনাটো কৰিম আমি দুটাই ঠিক আছে আৰু তোমাক এতিয়া এটা কথা কৈ সুধিও শুনা মোৰ ল'ৰাটোলে গাঁৱলীয়া ছোৱালী এজনীকে অনাৰ কথা ভাবিছোঁ চহৰীয়া ছোৱালী নহয় কি আপুনি গাঁৱলীয়া ছোৱালীহে পচন্দ কৰিবলৈ পালে চহৰীয়া ছোৱালী কিয় বিয়া নকৰে আপুনি গাঁৱলীয়া ছোৱালী এখন ঘৰত ধুই খাবহি পাৰিবনে আৰু বিয়া হৈ যে আহিব কিবা কোটাডাল হ'লেও দিব পাৰিবনে কাম নাই আৰু আপোনাৰ আৰু মোৰ বান্ধৱী এজনী ছোৱালী মই পচন্দ কৰি থৈছোঁ মই তাইকহে বিয়া কৰাম মোৰ বাবাটোলে কি হ'ল কি ক'লা তুমি তোমাৰহে কাম নাই মই এইখন ঘৰত যেতিয়া সকলো সুখ শান্তি আহক সেইটো চিন্তা কৰিহে মই তেনেকৈ সিদ্ধান্ত লৈছোঁ বুজিছা তোমাৰ সেই বান্ধৱী ছোৱালী ইয়াত নোখোৱাইহি মোৰ ঘৰখন আমাকহে চাকৰ আগতে ৰাখিব আৰু তোমাৰ কি আপত্তি মই পচন্দ কৰা ছোৱালীজনী তুমি মুৰব্বী নে মই মুৰব্বী এইখন ঘৰৰ মই ডাঙৰ গতিকে সকলো সিদ্ধান্ত মোৰ দ্বাৰা হ'ব তুমি মাত নামাতিবা এই ক্ষেত্ৰত কৈ দিছোঁ কথা কিন্তু বেয়া হৈ যাব আজি মোক আপুনি তেনেকৈ ক'লে ঠিক আছে বাৰু আপোনাৰ মতে হ'ব ময়ো কিন্তু সেইজনীক মই এইখন ঘৰত সুখত নাৰাখোঁ মনত ৰাখিব তেতিয়া কিন্তু আপুনি মাত নামাতিব এইবিলাকৰ লগত কথা পতাতকৈ নপতাই ভাল যি কৰে কৰি থাকক বাপেক পিতেক হেল্ল' বৰুৱা শুনিছেনে শুনিছো কলিতা আপুনি শুনিছা নাই পিছে আপোনাৰ কি খবৰ ভালেই মোৰো পিছে সেইদিনাখনি যে কথাটো কৈছিলোঁ মনত আছে নহয় আপোনাৰ আছে কলিতা আছে আপোনাকতো সেইকাৰণেতো ফোন কৰিছো মই গাঁৱত ছোৱালী এজনী পাইছো অৱস্থা পাতি খালি ইমান এটা ভাল নহয় কিন্তু ছোৱালীজনী কিন্তু কামে কাজে সকলোতে ভাল তাই সকলো কৰিব জানে আপোনালোকে যি কৰিব পাৰে ন সকলো কৰি দিব পাৰে তাই বাকী ঘৰৰ অৱস্থা পাতি ইমান এটা ঠিক নহয় মুঠতে দিনটোত দুসাঁজ খায়ে দিনটো কটাই আছে আৰু সিহঁতি মাক বাপেক আৰু তাই একমাত্ৰ ছোৱালী আৰু মুঠতে ছোৱালীজনী সকলো কাম কাজ কৰিব জনা হ'লেই হ'ল ঘৰৰ লগত মোৰ মতলব নাই আমাৰতো সকলোৱে আছে ক'বলৈ গ'লে মুঠতে বোৱাৰীজনী ভাল হ'লেই হ'ল আৰু যাতে ঘৰৰ দুৱাৰ সকলো যাতে চম্ভালিব পাৰে মই এইবোৰ টকা পইচা এইবোৰ যৌতুক চৌতুক মোৰ লগত এইবোৰ মতলব নাই পিছে এটা কাম কৰক বৰুৱা আমি কাইলৈ গৈ আছোঁ তাইক চাবলৈ আপুনি ঘৰত ইনফৰ্ম কৰি দিয়ক এইবিলাক ৰৈ থাকি একো লাভ নাই মুঠতে বিয়াখন সোনকালে হ'ব লাগে আৰু আজৰি হওঁ আৰু এইবিলাকৰ পৰা দিনক দিনকতো বয়সো হৈছে ঠিক আছে বাৰু মই ছোৱালীজনীৰ ঘৰত জনাই দিম আপোনালোক কাইলৈ আহিব বুলি সিহঁতকো ৰেডি হৈ থাকিবলৈ ক'ম বাৰু এতিয়া ৰাখিছোঁ দিয়ক হ'ব বাবা বাবা এইপিনে আছোন তোৰ লগত কথা এটা আলোচনা কৰিবলগীয়া আছে তই মোক মাতিছিলা কোৱা মই অকণমান ওলাই যাওঁ বুলি ভাবিছিলোঁ হ'ব বোপা যাবি এতিয়া এইবোৰ ওলাই মেলি যোৱা লগৰ ল'ৰা ছোৱালীৰ লগত আড্ডা মৰা এইবোৰ শেষ কৰ আৰু তোৰ এতিয়া বিয়া পতা বয়স হ'ল নহয় তইতো গম পাইছ নাই তোৰ কাৰণে মই এজনী ছোৱালী চাইছোঁ আৰু তোৰ এই মাহতে হয়তো মই বিয়াখন পাতি দিম দেউতা মোক দেখোন আকৌ এইবোৰ মানে কি হোৱাট এইবোৰ কি কৰিছে দেউতা অন্ততঃতো মোক তুমি সুধিব পাৰা মই কি কৰিব বিচাৰোঁ লাইফটোত তোমালোকৰ মতে মৰ্জিকে মই চলিম নেকি কিনো চুপ তুমি এই সাধাৰণ কথাটোত মোক মাৰিলা মোৰ মতে চলিব লাগিব এইখন ঘৰৰ মুৰব্বী মই যি সিদ্ধান্ত লওঁ সকলোৱে মানি চলিব লাগিব কাইলৈ ছোৱালী চাবলৈ যাম তই আৰু মায়ে ওলাই থাকিবি এই মাহতে তোৰ বিয়া ফাইনেল শুনিলি আৰু মোৰ পচন্দৰ মতে ছোৱালী বিয়া কৰাব লাগিব নহ'লে পাহৰি যাম যে তই মোৰ ল'ৰা সকলো সিদ্ধান্ত অকল তুমিয়ে লৈ আছা দেউতা ঠিক আছে বাৰু এইবাৰো তোমাৰ সিদ্ধান্ত মই মানি লৈছোঁ
কিন্তু প্ৰকৃততে কিন্তু মই সুখত থাকিব নোৱাৰোঁ, সেইটো মনত ৰাখিবা। মোৰ পচন্দৰ মতে তুমি ছোৱালী বিয়া নকৰালা। তাই সুখত থাকিব নোৱাৰোঁ, মই সুখত থাকিব নোৱাৰোঁ। তোমাৰ কথা ৰাখি মই বিয়া কৰাম বাৰু তাইক। মাক পিতেকক আৰু এইবাৰ খঙেৰে বুজাবলগীয়া হৈছে। নোৱাৰিছোঁ আৰু সিহঁতক মই। হে ভগৱান, চাবা আৰু দেই। মোৰ দেউতা, এই আপোনালোকৰ গাঁৱৰ আনন্দ ঘৰ কোনফালে বাৰু? আনন্দ বৰা নেকি বাৰু? আপোনালোকে এনেকৈ পোনে পোনে গৈ সোঁচালে ঘূৰি দিব সেই প্ৰথম ঘৰটোৱেই। আপোনালোক চহৰৰ পৰা অহা যেন লাগিছে। এই আনন্দ ঘৰৰ ছোৱালীজনীক চাবলৈ অহা আপোনালোকে নি বাৰু? হয়, আমিয়ে হয়। আমি চহৰৰ পৰাই আহিছোঁ। তাকে ছোৱালীজনীক চাই আহোঁচোন, যদি পচন্দ হয় আৰু বিয়াই ফিক্স কৰি দিম মোৰ বাবাটোলৈ। ভালেই বোপা, ভালেই। ছোৱালীজনী আমাৰ গাঁৱৰ ভিতৰত সহজ সৰল ছোৱালী দেই। পচন্দ নোহোৱা নামেই নুঠে। ঠিক আছে বাৰু বৰদেউতা, আমি গৈ থাকোঁ দিয়ক। আপোনালোকৰ আহোঁতে একো অসুবিধা হোৱা নাই নহয় ৰাস্তাত? একো অসুবিধা হোৱা নাই, একদম ভালে কুশলে পাইছোঁহি দেই। পিছে আপোনালোকে ছোৱালীজনীক মাতি দিয়ক আকৌ, আমি চাওঁ। ইমান সোনকালে? কিবা এটাতো খাই লওক, ৰ'ব মাতিম বাৰু তাইক। মোৰ মিটিং এখন আছে, সেইবাবে সোনকালে যাবগৈ লাগিব। অফিচত কেইটামান কামো আছে, সেইবাবে চাই যাওঁগৈ বুলি ভাবিছোঁ। যদি পচন্দ হয় তেতিয়াহ'লে আমি আৰু সম্পৰ্কটো আগবঢ়াওঁ, নে কি কয়? এইখিনিতে কথা দুটামান কওঁ। মোৰ ছোৱালীজনী একমাত্ৰ ছোৱালী। তাইক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ। আমি হাজিৰা কৰা মানুহ, যিকেইটকা পাওঁ তাইক যেনে তেনে পঢ়া শুনা কৰালোঁ। আৰু আপোনালোকৰ এনেকৈ যে আহিব, মোৰ মাজনীৰ কাৰণে এনেকৈ সম্পৰ্ক গঢ়িব, মই জীৱনতো ভবা নাছিলোঁ। আৰু হয়তো এয়া ভগৱানৰ কৃপা। এইজনীয়ে মোৰ ছোৱালী। দেখা শুনাত বৰ ধুনীয়া দেই। পিছে মাজনী তুমি কি কৰিব জানা? মই সকলো কৰিব জানো, যেনেকৈ ধান দোৱা, ৰোৱা, বাচন বৰ্তন, কাপোৰ কানি সকলো কামেই মই জানো। আমাৰ তাত এইবোৰ ধান ধোৱা ৰোৱা এইবিলাক নাই। মুঠতে ঘৰখন ধুনীয়াকৈ ৰাখিব পাৰিলেই হ'ল, খোৱা বোৱা সময়মতে দিলেই হ'ল, বেলেগ একো কাম নাই। মোৰ ছোৱালীজনী পচন্দ হৈছে, গম পাইছে? পিছে তোমালোকৰ কি কোৱা? আমিনো কি ক'ম, আপোনাৰ যি সিদ্ধান্ত আমাৰ সেই সিদ্ধান্ত। আপোনাৰ পচন্দ হৈছে যদি আমাৰো পচন্দ হৈছে। মোৰ পচন্দ হৈছে, তেতিয়াহ'লে আমি সম্পৰ্কটো আগবঢ়াওঁ। মোৰ সিদ্ধান্ত বেয়া নহয় চাগে। আপোনালোকৰ পচন্দ হৈছে যদি আমাৰো একেই, তেতিয়া দুইখন ঘৰ সম্পৰ্কটো আমি আগবঢ়াওঁ। আৰু বিয়াখন আমি অহা মাহতে পাতি দিম বুলি ভাবিছোঁ। এইবোৰ মোৰ কামৰ অফিচৰ প্ৰেছাৰত হয়তো মই ছুটি ল'ব নোৱাৰিম। সেইকাৰণে এতিয়া সময় থাকোঁতে এই অহা মাহতে বিয়াখন ফাইনেল কৰা যাওক। আপোনালোকে একো কৰিব নালাগে, মুঠতে আমাৰ ছোৱালীজনী গতাই দিলেই হ'ল। সকলো আয়োজন আমি কৰিম। বহুত বহুত ধন্যবাদ, আৰু মই বহুত সুখী আজি। মাজনী যাচোন, কিবা এটা খোৱা ব্যৱস্থা কৰোঁগৈ। নালাগে, আমি বাহিৰতে খাই আহিছোঁ। আমাক একো যোগাৰ কৰি দিব নালাগে, আৰু আমাৰ ভোকো লগা নাই। গতিকে আমি গৈ থাকোঁ। আৰু অহা মাহত বিয়া ফাইনেল, গতিকে সকলো সাজু হৈ থাকক। নিজৰ ঘৰখনলৈ আহিহে এতিয়া শান্তি লাগিছে। হয় বাবা, ইমান গেলা ৰাম, মই এনেকুৱা গাঁও নাই দেখা দেই। বহিবলৈ যে মোক ঘিণ লাগিছে, আৰু সেই চোফাখনত একো এটা যে খোৱা ব্যৱস্থা নকৰিলে। মই বহুত ভাল পাইছোঁ দেই। মই যে সেইবিলাক ঘৰৰ মানুহত মই যে খাবও নোৱাৰোঁ আৰু থাকিবও নোৱাৰোঁ। একমাত্ৰ এইজনৰ বাবেই মই সেইখন ঘৰত ধৈৰ্য ধৰি ৰখি আছোঁ। মুখেই মাতিব পৰা নাই মই। তোমালোকৰ এই স্বভাৱটো কেতিয়া সলনি হ'ব? মই কিমানবাৰ কৈছোঁ যে সেই দুখীয়া ঘৰৰ মানুহক আহিব নাপায়। মই নিজেও তেনেকুৱা এখন ঘৰৰ পৰা আহিছোঁ, বুজিছা? আৰু এইটো পৰ্যায়ত পাইছোঁ। গতিকে তোমালোক দুটা মনে মনে থাকাচোন অকণমান। এতিয়া বিয়া আয়োজন কি নকৰা নে কিনো তোমালোকে? বাৰু এইবিলাকত মই লাগি থাকিব নাই দেউতা। তুমি যি কৰা কৰি থাকা। মই মুঠতে চুপ থাকিম। তুমি মোৰ কথা নুশুনি তুমি সেইখন ঘৰত তুমি সম্পৰ্ক গঢ়িলা, আৰু মই কিয় মান মাতিম এইবিলাক ক্ষেত্ৰত? যি কৰা কৰি থাকা। তুমি বুজিবলৈ কেলে চেষ্টা নকৰা? আজিলৈকে আপোনাৰ সিদ্ধান্ত মই মাত মতা নাই বাবে চুপ আছোঁ। নহ'লে এই বিয়া হ'বলৈ মই কেতিয়াও নিদিলোঁহেঁতেন। কিন্তু আপোনাৰ কথা ৰাখিহে মই আজিলৈকে মনে মনে আছোঁ। মনত ৰাখিব। আৰু বোৱাৰী আনিব বিচাৰিছে আনক, কিন্তু মই সুখত নাথাকোঁ এইখন ঘৰত। যি কৰে কৰি থাকক। কি যে হ'ব ইহঁত দুটা। হে ভগৱান, তুমিয়ে কিবা এটা কৰা আৰু। আশা ৰাখিছোঁ বিয়া হৈ অহাৰ পাছত যাতে তাই সুখত থাকিবলৈ পায়, আৰু সকলো যাতে সুখৰ হয়।
বা আৰু বোৱাৰী আহিলা ৰ'বা ৰ'বা ভিতৰলৈ সোমাই নাহিবা আঁতৰিব লাগিব নহয় হেৰা হেৰা বাবা আৰু বোৱাৰী পালেহি আহা আহা আঁতৰিব লাগে মই কিয় আদৰিম আপোনাৰ পচন্দ মতে বোৱাৰী আনিছে মই কিয় আদৰিম আপুনি আদৰক আৰু মোৰ এইবিলাক ক্ষেত্ৰত নীতি নিয়ম ক্ষেত্ৰত মোক নামাতিব মই এইবিলাকৰ পৰা দূৰত আছোঁ বাবা তই ভিতৰলৈ গুচি আহ বা দেইজনী ক'ত মৰে মৰি থাকক কি ক'লা তুমি ঘৰখনলৈ লখিমী আহিছে আৰু তুমি এনেকুৱা ব্যৱহাৰ কৰিছা নালাগে যোৱা নালাগে তুমি আদৰিব মই নিজে বোৱাৰীক আৰু পুত্ৰক নিজে আদৰি আনিম যি কৰে কৰি থাকক বাবা আৰু বোৱাৰী মোক ক্ষমা কৰি দিবা মোৰ ঘৰখনৰ পৰিস্থিতিটোৱে এনেকুৱা গতিকে আজি এনেকৈ সোমাই আহা আৰু ভিতৰলৈ মই কি কৰিম উপায় নাই আৰু একো নাই দেউতা মই বেয়া পোৱা নাই হেৰা হেৰা শুনিছনে চাওঁ ফেলাহাচোন কি হ'লো কিয় ইমান টেটু ফালি আছে হে আপুনি সোনকালে খোৱা যোগাৰ কৰাগৈ আৰু মই 3 দিনমানৰ কাৰণে অফিচৰ পৰা মই এঠাইলৈ যাবই লাগিব কাম আছে মোৰ গতিকে মই 3 দিন ঘৰত নাথাকোঁ আৰু সকলো ঘৰৰ দায়িত্ব তোমাৰ ওপৰত তুমি ভালদৰে চম্ভালিবা আৰু বোৱাৰীয়ে যাতে অকণো কষ্ট নাপায় থক হে আপোনাৰ মৰমৰ বোৱাৰী আছে নহয় আপোনাৰ খোৱা যোগাৰ সকলো কৰি দিবলৈ মই কি এখন ঘৰৰ চাকৰ নেকি সকলো কাম যে ময়ে কৰিব লাগিব যিদিনাখনিৰ পৰা মই এই বিয়া ফাইনেল কৰিছোঁ তেতিয়াৰ পৰা তোমাৰ মোৰ লগত বেছি কাজিয়া হৈছে দেই বেছি নকৰিবা আকৌ তুমি মানে ভুল মোৰ গাতহে হ'ল তোমাৰ লগত তৰ্ক কৰিবলৈ মোৰ এতিয়া সময় নাই মোৰ অফিচলৈ দেৰি হৈছে আৰু মই সকলো পেকিং কৰিলোঁ আজিয়ে যাব লাগিব মই বুজিছা আশা ৰাখিলোঁ ঘৰখন যাতে ভালদৰে চোৱা চিতা কৰিবা ঠিক আছে ভালদৰে যাব আৰু আপুনি চিন্তা নকৰিব মই ভালদৰে ৰাখিম আপোনাৰ মৰমৰ বোৱাৰীক বোৱাৰী সাজু হৈ থাকা তুমি এতিয়া এই সকলো দায়িত্ব মোৰ কি বিহু উঠাওঁ চাই থাকা বোৱাৰী 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 এইফালে আহা এই ৰাতিপুৱা বা চাহ কাপ খুজি খুজি মই মৰি গৈছোঁ তথাপিতো তাই হা এই বিয়া পিছদিনাখনি এই ভৰ দুপৰলৈকে মানুহ শুই থাকে নেকি বোৱাৰী